ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত প্ৰথমখন টেষ্ট শৃংখলাত ঐতিহাসিক বিজয় সাব্যস্ত কৰিছে ভাৰতে। মাত্ৰ 3 দিনতে প্ৰথমখন টেষ্ট মেচত জয়লাভ কৰিলে ভাৰতে। 132 ৰানত ভাৰতে হৰুৱাইছে অষ্ট্ৰেলিয়াক। 9 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈ আছে টেষ্ট শৃংখলাখন। নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট এছ'চিয়েশ্যনৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই খেল। ভাৰতৰ তাৰকা স্পিন বলাৰ ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা আৰু অক্ষৰ পেটেলে এই জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে। ভাৰতৰ বিধ্বংসী বলত অল আউট হয় অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ। ভাৰতীয় বলাৰৰ সন্মুখত টিকিব নোৱাৰি 177 ৰানতে প্ৰথম ইনিংছ সামৰে ICC টেষ্ট ৰেংকিঙত থকা শীৰ্ষ দল অষ্ট্ৰেলিয়াই। আনহাতে ভাৰতৰ স্পিনাৰ অশ্বিন, জাদেজা আৰু অক্ষৰে বেট ধৰি সংগ্ৰহ কৰিলে 177 ৰান। অধিনায়ক ৰোহিত শৰ্মাই কৰিলে 120 ৰান। মহম্মদ ছামিয়ে সংগ্ৰহ কৰিলে 37 ৰান। ভাৰতে সৰ্বমুঠ 400 ৰান সংগ্ৰহ কৰিলে প্ৰথম ইনিংছত। নিউজ ডেস্ক ৰিপৰ্ট, সাম্প্ৰতিক বাৰ্তা, ডিজিটেল ডেস্ক।